নমস্কাৰ সকলোকে গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু ইয়াৰ লাও বেঙেনা গোটেইখিনি কাটি লৈছোঁ যিহেতু আজি গৰু বিহু গৰুকেইটা গা ধুৱাওঁ এনেকৈ ঠেকুনাতে আমি লৈ লওঁ আজিকালি পিছে মাখিয়তী দীঘলতিৰ পাত নোপোৱাই হ'ল সেয়ে এনেকৈ ধুৱাব লাগিব উপায় নাই আৰু ইফালে লৈছোঁ মাহ হালধি ধুনীয়াকৈ অলপ বটি ল'লোঁ আৰু এয়া কাটি লোৱা লাও বেঙেনাৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি গৰুকেইটাক কোবাইছোঁ আৰু এয়া মায়ে মাহ হালধি ঘঁহি দিলে আৰু কাটি লোৱা টুকুৰাকেইটা এনেকৈ এতিয়া শলাত ভৰাই থৈ দিম এতিয়া দিনটো ব্যস্ততাৰ মূৰত আবেলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইফালে এটা বেতৰ পাত আনিলোঁ আৰু কলা কচু আগাৰা বিলঙি এইবোৰ এটা জাগ দিব লাগে আৰু এই জাগটো হেনো গৰু দেখিব নাপায় সেয়ে আগতে শেষ কৰিহে যাব লাগিব জাগাটো শেষ কৰি বলক এতিয়া গৰু আনিব যাওঁ এইফালে গৈ আছোঁ আৰু এয়া গৰু আনি ঘৰ পালোহি ভাগিনীজনীয়ে বিচনীৰে এনেকৈ বিচি আদৰিছে আজিৰ পৰা বিচনী মাৰিব পাম আৰু আমি এইফালে মই আহি ঘৰ পালোঁ আৰু এতিয়া গৰুকেইটা নতুন পঘাৰে বান্ধিব লাগিব গৰু বিহুৰ দিনাখন নতুন পঘাৰেহে গৰু বান্ধিব লাগে আৰু এনেকৈ আমি ঘৰতে আনি গৰুকেইটাৰ পঘাকেইডাল সলাই দিলোঁ এতিয়া ইহঁতৰ এইডালেই বিহু